নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ভাদ মাহৰ মহত্বৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা থাকিল। অসমীয়া 12টা মাহৰ প্ৰতিটো মাহে গ্ৰাম্য জীৱনৰ নানা ছবি প্ৰতিফলিত কৰে। এই 12টা মাহৰে আছে নিজা নিজা বৈশিষ্ট্য। তাৰে এটা পবিত্ৰ মাহ হৈছে ভাদ মাহ। ভাদ মাহ অসমৰ বৈষ্ণৱ সমাজৰ বাবে অতি পবিত্ৰ মাহ। এই ভাদ মাহতে ভগৱান কৃষ্ণৰ জন্ম হৈছিল বুলি ধাৰণা কৰা হয়। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ জন্মও এই ভাদ মাহতে হৈছিল। সেইবাবে ভাদ মাহক অসমীয়া সমাজে এক পবিত্ৰ মাহ হিচাপে গণ্য কৰি আহিছে। অসমীয়া মানুহৰ ঘৰে ঘৰে গাঁৱৰ গোসাঁই ঘৰ, নামঘৰ আদিত আয়তী নামতীসকলে পবিত্ৰ অন্তৰে শৰাই নৈবেদ্য আগবঢ়াই ভগৱানৰ নাম কীৰ্তন কৰে। গাঁৱৰ গোসাঁই ঘৰত, নামঘৰত ভাদ মাহৰ নাম বুলিলে বিশেষ গুৰুত্ব আছে। ভাদ মাহৰ নামক ভদীয়া নাম বুলিও জনা যায়। এই সময়ছোৱাত প্ৰায় সকলো লোক পুৱা গধূলি নামঘৰসমূহত সমবেত হৈ ধৰ্মীয় আৰু সামাজিক ঐক্যৰ পৰিচয় দিয়ে। সত্ৰসমূহত প্ৰতিদিনে চলা 14 প্ৰসংগ বা 4 প্ৰসংগৰ উপৰিও ভাদ মাহৰ নাম বুলিলে বিশেষ তৎপৰতা পৰিলক্ষিত হয়। নামঘৰসমূহত কেতিয়াবা সমূহীয়াভাৱে আৰু কেতিয়াবা ব্যক্তিগতভাৱে শৰাই আগবঢ়ায়। ভাদ মাহত আটাইকেইদিন দুপৰীয়া আৰু গধূলি নামঘৰসমূহত নাম প্ৰসংগ চলে। যোৰহাট জিলাৰ ঢেকীয়াখোৱা বৰনামঘৰ, গোলাঘাট জিলাৰ আঠখেলীয়া বৰনামঘৰ আদিত ভাদ মাহত অগণন ভক্তৰ সমাগম পৰিলক্ষিত হয়। সময়ৰ লগে লগে পৰিৱৰ্তন আহিলেও ভাদ মাহৰ মহত্ব একেই আছে। গাঁৱৰ দৰে প্ৰতিদিনে নোৱাৰিলেও চহৰসমূহতো পালন কৰে এই পৰম্পৰা। অসমৰ বাহিৰত বাস কৰা বহু অসমীয়া লোকেও ভাদমহীয়া নাম আৰু ভাওনা অনুষ্ঠিত কৰা দেখা যায়। আহক আমি সকলোৱে এই পবিত্ৰ মাহটোত ভগৱানৰ আশীষ লৈ সকলোৰে মংগল কামনা কৰোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ। ধন্যবাদ।